দিয়াৰ পাছৰ পৰা আমাৰ ঘৰৰ ওচৰৰে এজন ব্যক্তিয়ে মোৰ লগত জুজবজ কৰে। মানে আপোনাৰ বজাৰ কৰিবলৈ আহিলেও মানুহটোৱে মোক হাতত ধৰে বা ক'ৰবাত ধৰে আৰু মই বাৰীত পাছফালে গ'লে মানুহটোৱে মোক দেখি যায় আৰু তাতে গৈ মোক জুজবজ কৰিছিলে। ঘৰত ক'বলৈও মোৰ মা দেউতাই ক'বলৈ বেয়া পালে মানুহটোৱে মোক মাৰি পেলাই বুলিও মই নক'লোঁ। ৰতনপ স্বাস্থ্য কেন্দ্ৰত গৈ পেলাই মই গম পালোঁ যে মই এনেকুৱা হৈ আছে বুলি। চিৰাণ হাজৰিকা মোৰ দেউতাতকৈ ডাঙৰে হ'ব। মানুহজন গাঁৱতে আমাৰ ঘৰৰ ওচৰৰে। শাস্তি পোৱাটোৱে মই বিচাৰোঁ। মোৰ নিচিনাকৈ এজনী মোকো ধ্বংস কৰিলে আকৌ তেওঁ ৰাখি দিলে আকৌ মোৰ লগতে 10জনী ছোৱালী এনেকুৱা হ'ব নষ্ট হোৱা যদিও মই নিবিচাৰোঁ। যোৱাকালি আমাৰ মাজুলী থানা অন্তৰ্গত বনগাঁও আউটপোষ্টত নিশা প্ৰায় 10মান বজাত এটা কমপ্লেইন আহে যে এগৰাকী নাবালিকা ছোৱালীক ৰেপ কৰা হৈছে আৰু তাই প্ৰেগনেণ্ট হৈ আছে। আমি খবৰটো পোৱাৰ লগে লগেই যোনগৰাকী অভিযুক্ত আছিল চিৰাণ হাজৰিকা, তেওঁৰ বয়স 55 বছৰ, তেওঁক আটক কৰা হৈছে আৰু তেওঁৰভাৱে আইনীভাৱে এতিয়া কেছ এটা ৰেজিষ্টাৰ কৰা হৈছে আৰু আমি তদন্ত চলাই আছোঁ। এই কেছ নাম্বাৰটো হ'ল মাজুলী PS কেছ নাম্বাৰ 77/23। ছেকশ্যন আছে আণ্ডাৰ ছেকশ্যন 376 আৰু ৰিড উইথ ছেকশ্যন 6 অফ পক্সো এক্ট। তেওঁক কোৰ্টত হাজিৰ কৰা হ'ব। আমাৰ যোনখিনি যাৱতীয় আছে ইনভেষ্টিগেশ্যনত সেইখিনি এতিয়া কৰি থকা হৈছে। আৰু তেখেতে স্বীকাৰ কৰিছে, কৰা বুলি স্বীকাৰ কৰিছে। তেওঁ মেডিকেল এতিয়া কৰোৱা হ'ব গোটেইখিনি, আমাৰ যোনখিনি লাগে বা তেওঁ যথাযুক্ত যাতে মেডিকেল এটেনশ্যন পায় সেইখিনিও আমি চাই দিম।